নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই অসম 24 তৰফৰ পৰা আপোনাক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকক দুটা নজনা কথা জনাবলৈ আহিছোঁ। আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ অসম 24 ইউটিউব চেনেলটো। বন্ধু-বান্ধৱীসকল, আপোনালোকে জানেনে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে কেতিয়া ভাৰতৰ ইতিহাসৰ পৃষ্ঠাত কেতিয়া মানুহে ৰঙীন দূৰদৰ্শনত ৰঙীন ভিডিঅ' দেখিবলৈ পাইছিল, ভাৰতৰ টিভিৰ পৰ্দাত ৰঙীন ভিডিঅ' দেখিব পাইছিল। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি নাজানে, আপোনালোকক কওঁ যে 25 এপ্ৰিল 1982 চনত দূৰদৰ্শন নেটৱৰ্কৰ দ্বাৰা DD নেশ্যনেল, যিটো DD নেশ্যনেল হিচাপে টিভিত আহিছিল, আৰু সেই দূৰদৰ্শনৰ দ্বাৰা ভাৰতৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে কালাৰ ভিডিঅ' বা কালাৰ ফুটেজ আপোনালোকৰ টিভিৰ পৰ্দাত পোৱা গৈছিল। আৰু বৰ্তমানলৈকে এইটো প্ৰচলিত হৈ আছে, প্ৰচলিত হৈ থাকিব চাগে, যেতিয়ালৈকে নতুন প্ৰযুক্তি নোলায়, হয়তো নোলাবেও। চ' বন্ধু-বান্ধৱীসকল, আপোনালোকে আজি গম পালে যে ভাৰতৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে কালাৰ ভিডিঅ' কেতিয়া দূৰদৰ্শনৰ দ্বাৰা প্ৰচাৰিত হৈছিল। বন্ধু-বান্ধৱীসকল, আপোনালোকে জানেনে যে এটা মোবাইল ফোনতো সোণৰ ব্যৱহাৰ হয় বা সোণ থাকে তাত। বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো যদি নাজানে, তেতিয়াহ'লে আপোনালোকক কওঁ যে এটা মোবাইল ফোনৰ ভিতৰতো সোণ থাকে। হয়, এটা মোবাইল ফোনৰ ভিতৰতো সোণ থাকে। আৰু আপোনালোকে জানেনে কিমান পৰিমাণৰ সোণ থাকে বা কিমান টকাৰ সোণ থাকে? বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক অসম 24 ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক জনাওঁ যে হয়তো আপোনালোকে এটা আইফোনৰ ভিতৰত সোণ ব্যৱহাৰ হোৱা ভিডিঅ' সকলোৱে দেখিছে বা গম পায়। আজি মই ক'বলৈ ওলাইছোঁ এটা মোবাইল আপোনালোকে ইউজ কৰা প্ৰত্যেকটো এণ্ড্ৰইড ফোনত সোণৰ ব্যৱহাৰ হয়, আৰু সেই সোণৰ পৰিমাণ কিমান থাকে আৰু কিমান টকাৰ সোণ থাকে। আপোনালোকে আগতে জানি লওক যে সোণ কিয় প্ৰয়োজন হয় বা মোবাইল ফোনটোত সোণৰ ব্যৱহাৰ কিয় হয়। আপোনালোকৰ মনলৈ সেইটো হয়তো প্ৰশ্ন আহিছে, মই তাকে ক'বলৈ ওলাইছোঁ সোণ কিয় প্ৰয়োজন। আচলতে ক'বলৈ গ'লে এটা ফোনত চাৰ্কিটবোৰ বনাবলৈ বিভিন্ন ধৰণৰ মেটেলৰ প্ৰয়োজন হয়, আৰু তাৰে এটা মেটেল হ'ল সোণ, অতিকৈ প্ৰয়োজন। সোণে এণ্ড্ৰইড ফোনৰ মানে যিটো প্ৰচেছিং স্পীডটো বঢ়াই দিয়াত সহায় কৰে। গতিকে ক'ব পাৰি যে সোণৰ অবিহনে ফোনৰ মানে প্ৰচেছিং স্পীডে নাহিব বা শ্ল' হ'ব। আগতে যি ধৰণৰ লেগ হৈছিলে, তেনেকুৱা ধৰণৰ কিবাকিবি মোবাইল ফোন হেং মাৰিব, কিবা তেনেকুৱা ধৰণৰ হ'ব পাৰে। এতিয়া ক'বলৈ ওলাইছোঁ আপোনালোকক ইয়াৰ পৰিমাণ কিমান। 2016 চনৰ আমেৰিকাৰ এটা জিঅ'লজিকেল ছাৰ্ভেৰ মতে প্ৰতিটো মোবাইল ফোনত 0.034 গ্ৰামছ সোণৰ প্ৰয়োজন হয়। মানে আপোনালোকক ক'বলৈ হ'লে 0.034 গ্ৰামছ সোণৰ প্ৰয়োজন হয়, আৰু ইয়াৰ ভাৰতীয় বজাৰ মূল্য